নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালনে সকলোৰে? লুকু লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দুটা থলুৱা বস্তু লৈ আহিছোঁ, তাকে দেখাওঁ বুলি ভাবিলোঁ। এয়া হৈছে ৰঙা আলু, মিঠা আলু বা আমাৰ ফালে গৰিয়া আলু বুলিও কয়। সেয়া কাটি লৈ পেলাই মই এইটো সিজাই লৈছোঁ খাবৰ কাৰণে। আৰু এয়া বাতি সিজাই হোৱাৰ পাছত এয়া বাতি এটাত লৈ লৈছোঁ। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন, আৰু এনেদৰে খায়নে বাৰু কমেণ্ট কৰি জনাব দেই। আৰু মই ইয়াত গাখীৰ দি দিছোঁ। গাখীৰ দিয়াৰ আগতে মই ভাঙি ল'ব লাগিছিলে। এই আলুবিধ ডায়েবেটিছৰ কাৰণেও ভাল, প্ৰস্ৰাৱৰ জ্বলা পোৰা কৰাৰ কাৰণেও ভাল, আৰু যিসকল ক্ষীণাব বিচাৰে সেইসকলৰ কাৰণেও ভাল, আৰু বহুতো গুণাগুণ আছে ইয়াৰ। এয়া হৈছে আমাৰ এতিয়া ৰাতিপুৱাৰ আহাৰ, দুইজনৰ কাৰণে এয়া সাজু কৰি ল'লোঁ। এতিয়া খাম আৰু দুইজনে। তাৰপাছত এয়া দুপৰীয়াৰ কাৰণে সাজু কৰিছোঁ। আৰু এতিয়াতো কঁঠালগুটিৰ ছিজন, গতিকে কঁঠালগুটি নাখালেতো নহ'ব। এয়া কঁঠালগুটি আছিলে অলপ, আৰু লগতে আলু, কণী এটা আৰু কঁঠালগুটিখিনি সেয়া দি পেলাই সিজাই ল'ম। কঁঠালগুটিৰো বহুতো গুণাগুণ আছে। ইয়াত কেলছিয়াম পোৱা যায়, যিসকলে ক্ষীণাব বিচাৰে সেইসকলেও খাব পাৰে। একদম কেলৰি কম হয়, এণ্টি অক্সিডেণ্টৰ কাম কৰে, পৰা শক্তি পোৱা যায়, আৰু বহুতো কিবাকিবি যি মনলৈ আহিছে মই সেইকেইটাকে কৈছোঁ। আৰু কৰোণা সময়ত যে বহুত দাম হৈছিলে, মনত আছেনে বাৰু আপোনালোকৰ? এয়া কেৰাহী এখনত মেথি গুটি কেইটামান পকাই লৈ পেলাই মই সেইটো কঁঠালগুটি আৰু আলু তাত দি দিছোঁ। মেথি গুটি দুটামান এনেকৈ দিলে বৰ ভাল লাগে খাই পেলাই এই পিটিকাখন। আৰু ইয়াতে মই পিঁয়াজ, জলকীয়া আৰু অকণমান আদা তেনেকৈ ভালদৰে লেৰেলাই লৈছোঁ এই কেৰাহীখনতে, তেনেকৈও ভাল লাগে। আৰু অকণমান নিমখ দি পেলাই সেয়া মই ভালদৰে পিটিকি ল'ম এতিয়া পিটিকাখিনি। আচাৰৰ জলকীয়া এটাও ভাঙি দিছোঁ লগতে। আৰু আপোনালোকে হাতেৰে পিটিকি খায়নে? হাতেৰে পিটিকিলে আকৌ কোনোবাই ঘিণ কৰে নেকি? ঘিণ কৰিলেও উপায় নাই, হাতেৰে পিটিকিলে পিটিকাটো বহুত ভাল হয় খাবলৈ। সেইটো কাৰণে হাতেৰে পিটিকিছোঁ আৰু ভালদৰে ধুই মেলি। আৰু ইয়াৰ লগতে কেৰেলা ভাজিছিলোঁ। তাৰপাছত এয়া কঁঠালগুটি, ডিম, আলু পিটিকা, আৰু এয়া কঁঠালগুটি আৰু দাইল, মচুৰ দাইল। আৰু মাছ মাংসতকৈ এনেদৰেই খাই বেছি সোৱাদ লাগে। মোৰতো এনেদৰে মোৰ বহুত প্ৰিয় এনেকুৱা এসাঁজ। ৰেডি হৈ গ'ল আমাৰ দুপৰীয়া সাঁজ। এনেদৰে আমি খাম আৰু। তাৰপাছত এয়া ৰাতি হ'লহি। ৰাতি সদায় 11-12টাত মোৰ এটা ডিউটি থাকে, গাখীৰ গৰম কৰা আৰু ডিম ভজা। এয়া গাখীৰ দিছেনে মানুহজনে আনিছে দোকান বন্ধ কৰি আহি। একদম মানে পূৰা বৰফ হৈ গৈছে গাখীৰ দিছেনে বাৰু, একদম বৰফ হৈ আহিছে, হাত কঁপাই গৈছে। এইফালে ডিমো ভাজি ল'লোঁ। ডিম মানে আগতীয়াকৈ ভাজি থ'লে খাবলৈ ভাল নালাগে, সেইকাৰণে অহা সময়তে ভাজোঁ আৰু সদায়। আৰু এয়াই আছিলে আজিৰ ভিডিঅ'। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব। আৰু ফেচবুকত চাই আছে যদি পেজটোক ফ'ল' কৰি দিব, আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো বজাই দিব। আৰু আজিলৈ আহিছোঁ, বাই বাই।